বন্ধু বান্ধৱীসকল আৰম্ভ কৰিছোঁ মোৰ নতুন চেনেল অমল দাস ব্লগ আৰু আজি আমি এটা জেগালৈ গৈ আছোঁ। আহকচোন ক'ত যাওঁ জনাওঁ আপোনালোকক সুখী হ'ব। আজি এটা এক্সপিৰিয়েঞ্চ আজি দেখিবলৈ গৈ আছোঁ আপোনালোকক, নতুন এক্সপিৰিয়েঞ্চ। চ' আহক আজি আমি ক'ত গৈ কি এক্সপিৰিয়েঞ্চ পাওঁ জানো আহক। আৰু ইয়াতে আছে গাড়ীখন আৰু ইয়াতে কালাৰফুল জোতা আছে। কোনযোৰ পিন্ধো কাৰণ আজি অলপ খাটৰা জেগাত গৈ আছোঁ, যিহেতু অলপ খাটৰা জোতা পিন্ধি যাব লাগিব। চ' ব্লেক জোৰ পিন্ধি যাওঁ। গাড়ীৰ চাবি লৈ এয়া ওলালোঁ, গাড়ী ৰেডি, লক কৰিব বাকী। খাটৰা জোতা পিন্ধিছোঁ। আজি খাটৰা এক্সপিৰিয়েঞ্চ, জীৱনত এটা নোহোৱা এক্সপিৰিয়েঞ্চ কৰিবলৈ গৈ আছোঁ। চাওঁ আজি কি হয়। লেটছ গো। পাই গ'লোঁ গাড়ী। 1 2 3 গাড়ী ষ্টাৰ্ট। আৰু আজি নতুন এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ। আহক মোৰ লগত থাকক, আপোনালোকেও এক্সপিৰিয়েঞ্চ চাওক। খুবেই ধুনীয়া। এদিন মই ভালকৈ আমাৰ ফ্লেটটোৰ ওপৰত এটা ভাল ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাম। আমাৰ ফ্লেটটোত আপোনালোকে বাহিৰৰ কৈ আপুনি যিটো এটা এক্সাইটমেণ্ট পাব, আমাৰ ফ্লেটত আপোনালোকে সেই এক্সাইটমেণ্টটো পাব। ইয়াতে চুইমিং পুলৰ পৰা ইনড'ৰ গেম, আউটড'ৰ গেম সকলো আছে। মই চব দেখুৱাই যাম। তো আহক আজিৰ যাত্ৰা আৰম্ভ কৰোঁ। আমাৰ নিজৰ ককাই ৰেষ্টুৰেণ্ট, আৰু ইয়াত পৰা অলপমান খানা লৈ যাম বুলি ভাবিলোঁ। চ' লেটছ গো। অলপমান খানা অলপ পেক কৰোঁ আৰু ধুনীয়াকৈ লৈ তাত চাওঁ ক'ত খাব পাৰোঁ। বৰ ধুনীয়া ফুল ফুলিছে, চাওক। ডেক'ৰেশ্যনটো খুব ধুনীয়া, আহিব আপোনালোকেও দেখিব। তো এতিয়া আকৌ আৰম্ভ কৰোঁ যাবলৈ। চলো। আমি ক'ত পালোঁ আহি? এখন নতুন কি বস্তি নেকি? ये सब बाटा में काम करेगा ये। ये लोग तो मस्ती है ना। SSI ब्रिक्स इंडस्ट्री। চ' ফাইনেলি আমি আহি পাই গ'লোঁ। এতিয়া আমাৰ আজিৰ যিটো আমি নতুন এক্সপিৰিয়েঞ্চ কৰিবলৈ গৈ আছোঁ, ইটা ভাটা কেনেকৈ জ্বলায়, তো সেইটো চাবলৈ আমি আজি আহিছোঁ। মানে এটা আচৰিত ধৰণৰ কথা যে দাদাই কৈছিলে যে মানে এবাৰ জ্বলালে হেনো 6 মাহ জ্বলি থাকে, আৰু এইটো আচৰিত কথা। চ' চাব আহিছোঁ আমি। এয়া লগত আছে ৰাজীৱ দা, ৰাজু।
ডৰ লাগছে যদি আপোনালোকে জানে জনাবচোন আপোনালোকৰ জেগাত ইটাবিলাক কিহেদি জ্বলায় ইয়াতে আপোনাৰ কয়লা আৰু খৰিৰে জ্বলায় আৰু আপোনালোকৰ জেগাত কিহেদি জ্বলায় কোনে কোনে জানে জনাব কমেণ্ট বক্সত লিখিব ऐसा होता है इसी संभालेगा दिए तो आराम सकला है আপোনাক কি ক'ম দেখাই আছোঁ এয়া বহুত ডাঙৰ এখন গাঁও বুলি ক'ব পাৰি আৰু ইয়াতে আপোনাৰ ইটাবিলাক বনোৱা হয় আৰু পুৰিবলৈ লৈ যোৱা হয় এইটো মোৰ পাছফালে দেখি আছে এইটো আপোনাৰ এইটো ইয়ালে চিলমি বুলি কয় তালে লৈ যায় আৰু এইবোৰ জ্বলি আছে মোৰ পিছফালে দেখি আছে সেইবোৰ ইটা ভাটা জ্বলি আছে মানে এবাৰ জ্বলাৰ পাছত আপোনাৰ 6 মাহ পৰ্যন্তলৈ সেই ইটা ভাটা জ্বলি থাকে তো আচৰিত ধৰণৰ কথা মাটি মৰা মেচিন এইটো এতিয়া মাটিটো মাৰি উঠি ইয়াৰ পৰা মাটিটো এনেকৈ ওলাই লৈ যায় তাৰপিছত ফাৰ্মাত সোমাই তেনেকৈ ইটাটো ওলায় আৰু শুকাবলৈ দিয়ে সঁচাকৈ চাবি ইয়াতে কেঁচা ইটাবোৰ ষ্টক কৰে বুলি কৈছে দাদাই আৰু তেনেকৈ চাবি খুলি দি কেঁচা ইটাবোৰ জ্বলায় আৰু তেনেকৈ গোটেই ৰাউণ্ড শ্বেপটোত আপোনাৰ এক চাইডে যদি ইটাটো জ্বলায় এক চাইডে আকৌ নতুন ইটা বহায় তেনেকৈয়ে চলি থাকে গোটেই প্ৰচেছটো 6 মাহৰ 7 মাহ এতিয়ালৈকে বাৰিষা ছিজন নাহে আৰু দেখিছে এয়া ৰিষ্টাৰ্ট কৰি আছে ৰেডি কৰিছে ঘুচাই দিয়া না ইয়াতে যিবোৰ মানুহ দেখিব পাইছে চব ইটা ভাটিত থকা আৰু চব ল'ৰা ছোৱালীৰ পৰা গোটেই ইটা ভাটিৰ থকা মানুহ এয়া জ্বলাইছে ষ্টাৰ্ট কৰিছে এয়া আপোনাৰ ধোঁৱা দেখিব পাইছে ক'লা ধোঁৱা ওলাইছে ভাটিৰ পৰা पहले आगन जलाने माल का काम है माल आए हम माल निकालें उसमें जलाइए फटाफट जलाइए फटाफट जलाओ बढ़िया कमच्छा माई की बढ़िया दुर्गा माई की बढ़िया हनुमान स्वामी की हर हर महादेव চ' ফাইনেলি তেনেকৈ জ্বলোৱা হ'ল ইটা ভাটাটো আৰু তেনেকৈ আজিৰ পৰা ষ্টাৰ্ট কৰা হ'ল আৰু এই যেনেকৈ আদিৰ পৰা জ্বলিছে তো তেনে খণ্ড খণ্ডকৈ জ্বলি যাব আৰু তেনেকৈ নতুন নতুন ওলাই इधर आगे से बैठने से माइंड भी एकदम फ्रेश कूल हो सारा सब देखो ना एनवायरमेंट रात भर जो सोचा बोलने से मजा आता है भाई আৰু আমাৰ ইটা ভাটা প্ৰায় শেষ হ'ব ধৰিছে এই বনোৱাবোৰ কাম কৰি আছোঁ আৰু এয়া চাওক গোটেই দিন ৰাতি কষ্ট কৰি তেওঁলোকে ইটা বনোৱাত লাগি আছে চ' আজি ইটা ভাটাৰ এক্সপিৰিয়েঞ্চ নিজেও পালোঁ আপোনালোককো দেখালোঁ আৰু আজি
এইখিনি দেখাই আপোনালোকক মোৰ ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ। টিল দেন টাটা বাই বাই, লগ পাম।